এয়া আপোনালোকে দেখি গম পাইছে আমি কি দেখুৱাব লৈছোঁ। ভিডিঅ'টো যোৱাকালিয়ে হয়, আমি দিবলৈ সময় পোৱা নাছিলোঁ, এডিটিং কৰা নাছিলোঁ আৰু আহি পায়েই ডিউটি আৰম্ভ হৈ গ'ল। আৰু নিউজপেপাৰ আৰু এয়া লখিমপুৰ টাউনৰ মাজত আমি দুজনীয়ে বজাৰ কৰিব গৈছোঁ। যিহেতু বিয়া খাবলৈ গ'লেতো সুধাকৈ নহ'ব, কিবা এটাতো লৈ যাব লাগিব। এয়া বিয়া ঘৰ পাই আমি সকলোৱে এনেকৈ অলপ সময় বহি লৈছোঁ। ইফালে এয়া দৰাজনৰ কাষতে বহি আছোঁ আৰু ৰাইজে তেওঁক আশীৰ্বাদ দিব আহিছে আৰু তেওঁ চৰফৰ বঁটাটো আগবঢ়াই দিছে আৰু লগৰবোৰে এনেকৈ অলপ সময় দৰা কইনাৰ লগতে বহি ল'লোঁ আৰু এইফালে কইনা। আৰু বহুত ভাল লাগিলে লগৰ আগৰ একেলগতে কাম কৰা ষ্টাফৰ লগৰ কেইজনীমানক লগ পাই গ'লোঁ আৰু বিয়া সকামতে এনেকৈ লগ পোৱা হয়, সেইকাৰণে বহুত ভাল লাগিলে। লগৰকেইজনীক আপোনালোকৰ লগত চিনাকি এইপিনে বিচিন্তা, এইপিনে পূজা, এইপিনে লক্ষ্মী, এইপিনে ভূমিকা, আজি আমাৰ বিয়াখনত অহা ৰাইজ ৰিচেপশ্যনৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। আহি পাই খাব দিছিলে আৰু এইফালে আমি যে লৈ খোৱা চিষ্টেম, আমিও এজনী এজনীকৈ শাৰী পাতি নিজৰ নিজৰ খালোঁ, খোৱা বস্তু ল'বৰ কাৰণে ৰেডি কৰিলোঁ। বিয়াখনত আহি আমাৰ বহুত ভাল লাগিছে আৰু বিশেষকৈ মাজে মাজে জুবিনদাৰ গানবোৰ লগাই থোৱাৰ কাৰণে বেছি ভাল লাগিছে। আৰু সেয়া আমি গৈ মেলি চেয়াৰত বহি ল'লোঁ। ব্ৰইলাৰ মাংস, পোলাও, নেমু, সৰুৱাটা ভাজি, কচু চব্জি, বেঙেনা পকৰি, গাজৰ চালাড। মোৰ ইয়াতে থৈ দিব। আমি কি কি পাইছোঁ খবৰ ৰাখিছে আৰু ক্ষীৰ আৰু লাডু দিব আহিছে। খাই বৈ আকৌ ফটো কেইখনমান মাৰি ল'লোঁ, যিহেতু ছোৱালী মানুহৰ ফটোটোৱেই মেইন আৰু তাকে বিয়া ঘৰত। ৰিভা বাইদেউ আৰু বাবা ছাৰ ৰভাতলিত বহি আছে আৰু ছাৰহঁত আহি পোৱাৰ লগে লগে ৰিচেপশ্যনলৈ লৈ গ'ল আৰু এতিয়া ছাৰে খাই বৈ আমাৰ খবৰ ল'ব আহিছে আমি খাবলৈ নাই বুলি। कभी कल हो ये दिल बन जाए पत्थर का, मैं इसमें कोई हलचल हो सनम तेरा इश्क तेरा लुटा दूं मैं अपनी এইফালে টমটমত বহি ল'লোঁ, এইফালে মই আৰু এইফালে পাছত লগৰখিনি, যিহেতু আমি বহুতকেইজনী ছোৱালী আহিছিলোঁ
টমটমখনত নোযোৱা হৈ গ'ল সেইকাৰণে মই আগফালে বহিবলগীয়া হ'ল আমাৰ হোষ্টেল প্ৰায় 5 আছিলে তহঁতক চেহেৰাই দেখা নাই মোক